Hi friends, আজি মই আপোনালোকক Rubik's Cube সেকেন্ড লেয়ার কেনেকৈ মিলাব লাগে এই সেকেন্ড লেয়ারটো কেনেকৈ মিলাব লাগে হেতু শিকাম আমি ইয়াৰ আগতো এটা ভিডিও দিছো যত আমি শিকাইছো ফার্স্ট লেয়ারটো কেনেকৈ মিলাব লাগে যদি যোনবিলাক আমাৰ নতুন ভিউয়াৰ্স এইবিলাকে যদি ফার্স্ট লেয়ার মিলোৱাটো চোৱা নাই তেতিয়াহলে এইটো ভিডিও নাচাব প্ৰথমতে হেতু ভিডিও চাওক তাৰ পিছত এইটো ভিডিও চাওক কাৰণ প্ৰথম ফার্স্ট লেয়ারটো মিলাব লাগিব তেতিয়াহে আপোনালোকে হেতু যেতিয়া পাৰিব তেতিয়া আপোনালোকে সেকেন্ড লেয়ারটো মিলাব পাৰিব তে মই এতিয়া ফার্স্ট লেয়ারটো মিলাই লও First let's to milai leba lagibo ya sauk মই ফার্স্ট লেয়ারটো মিলাই ললো গটেখিনি মিলি গল এতিয়া আমাৰ জুৱা ভিডিওটোৰ আমি লাষ্ট এই দেখাইছিলো কি ফার্স্ট লেয়ারটো মিলাৰ পিছত সদায় এই দুটা মিলিব এই দুটা মানে ফার্স্ট লেয়ার যোনটো মাজৰ সাপোজ এটো এখিনি চাও আমি এখিনিত ইয়াৰে যোনটো মাজৰ আছে আৰু ইয়াৰে এখন ফেসৰ যোনটো মাজৰ কালাৰ এই দুটাৰ লগত মিলি থাকিব লাগিব মানে হেউজিয়া হ'ব লাগিব এনেকৈ ইয়াতে গুলপীয়া হ'ব লাগিব ইয়াতে নীলা এনেকৈ হ'ব লাগিব তাৰ পিছত আমি আজি সেকেন্ড লেয়ারটো কেনেকৈ মিলাব লাগে হেতু শিকাম সেকেন্ড লেয়ারটো মিলাবৰ বাবে আপোনালোকে প্ৰথম ফার্স্ট লেয়ারখন একদম তল কৰি লওক যাতে হালধীয়া কালাৰটো আপোনালোকে দেখা পায় যদি আপোনালোকে বগাখন মিলাইছে আগতে এতিয়া সেকেন্ড লেয়ারটো মিলাবৰ বাবে আপোনালোকে ইয়াৰে যোনকেইটা এইচ পিচ আছে মানে সাপোজ এটো এটা এইচ পিচ এটো এটা মানে মাজতটো আৰু এই কৰ্নাৰ পিচ কেটাক বাদ দি যোনকেইটা আছে এইকেইটাক এইচ পিচ বুলি কয় সেই এইচ পিচ কেটা চাব আৰু যোনটো এইচ পিচত এই হালধীয়া কালাৰটো নাই হেতু ল'ব মানে হালধীয়া কালাৰ বুলি কেনেকৈ গম পালো যে এখন ফেসৰ যোনটো মিডিল পিচ হেতু মিডিল পিচ হালধীয়া আছে এইভাবে ইয়াৰে এইচ পিচ কেটা হালধীয়া নোৱা এইচ পিচ চাব লাগিব মানে এটো এইচ পিচ চালে নহব কাৰণ এতে হালধীয়া আৰু কমলা আছে আৰু এটো এইচ পিচ চাওক এটো কমলা আৰু নীলা আছে এটো হ'ব এতিয়া এটো কি কৰিব লাগিব প্ৰথম এই নীলা আছে নীলাৰ ঘৰত লৈ যাব লাগিব এতিয়া নীলাৰ ঘৰত আছে অলৰেডি এতিয়া নীলাৰ ঘৰত আছে এতিয়া আপোনালোকে ভাবক যে এই পিচটো ক'ত যাব হৈ ইয়াত যাব নহয় ইয়াত যাব ক'ত যাব নীলাটো নীলা আছে তা কমলাটো কোনফালে আছে ইফালে আছে না ইফালে আছে মানে এই পেজটো যদি আমি এনেকৈ উঠাই নিফালে ইয়াতে দি দাও তেতিয়া মিলি যাব চাব এই কমলা মিলি যাব নীলা মিলি যাব ইফালে যাবৰ বাবে আপোনালোকে এটো প্ৰথম ইফালে ঘুৰাও যদি ইফালে যাব লাগে তেতিয়াহলে আপোনালোকে উল্টা ফালে ঘুৰাব এনেকৈ ঘুৰাইছে তাৰ পিছত এইখিনি যোনখিনিত মানে এতে যাব মানে এইখিনিত যাব সেইকাৰণে এইখিনি উঠাই দিব এইখিনি এনেকৈ দিব এই নমাই দিব তাৰ পিছত এতিয়া কি হ'ব এই বগাটো ইয়াতে ওপৰত আহি গ'ল ফার্স্ট লেয়াৰত যেটো শিকাইছিলো যে বগাটো ইয়াত আহি গ'লে বগাৰ কাষত কি থাকে নীলাৰ ঘৰত আছে সেইভাবে এটো আমি ইফালে দিম এনেকৈ দিম চাওক নীলা আৰু কমলা নিজৰ ঘৰত গুচি গ'ল মিলি গ'ল ঠিক একেদৰে বাকি কেটাও মিলাওক আৰু চাওক কবাত এইচ পিছত হালধীয়া নোৱা এইচ পিচ আছে নেকি এটো চাওক এটো হালধীয়া আছে এটো ললে নহব এটো চাওক এটোও নলে নহব এটো চাওক এটোত নাই এটোত নীলা আৰু কি আছে গুলপীয়া আছে এতিয়া আপোনালোকে কি কৰিব গুলপীয়াৰ লগত মিলাকৈ লৈ যাব এতিয়া কমলা আছে কমলা থাকিলে নহব আৰু এবাৰ ঘূৰাই দিয়ক নীলা থাকিলে নহব আৰু ঘূৰাই দিয়ক গুলপীয়া আছে গুলপীয়া মিলি আছে এতিয়া এই পিচটো ক'ত যাব ইয়াত যাব নে ইয়াত যাব এটো ভাবক এই পিচটো ইয়াত যাব কাৰণ ইয়াতে নীলা আছে নীলা আৰু যদি এটো পিচ ইয়াতে যায় তেতিয়াহলে গুলপীয়া মিলিব নীলা আৰু নীলা মিলিব এতিয়া আগৰ দৰে আমি কি কৰিম এই পিচটো ইয়াতে নিবৰ বাবে এটো ইফালে ঘূৰাই দিম ইফালে যাব না এই পিচটো এইভাবে আমি উল্টা ফালে ঘূৰাইছো ইফালে তাৰ পিছত এইখানি উঠাম যোনফালে যাব সেই কোনখিনি উঠাম এইখিনি উঠালো পিছত এনেকৈ দিম এনেকৈ এতিয়া চাওক বগাটো ওপৰত আহি গ'ল এতিয়া বগাটো ইয়াতে নিবৰ বাবে ফাৰ্স্ট ফৰ্মুলা মানে ফার্স্ট লেয়াৰৰ যোনটো ফৰ্মুলা আছিল ট্ৰিক আছিল হেতু ইউজ কৰিম গুলপীয়া মিলি আছে এনেকৈ দিম চাওক এটো মিলি গ'ল এটো নিজৰ জায়গাত আহি গ'ল এতিয়া আপোনালোকে ভালদৰে এইবিলাক যোনবিলাক ট্ৰিক আমি ব্যৱহাৰ কৰিলো এইবিলাক চাবৰ বাবে ভিডিওটো পজ কৰি লওক তেতিয়া আপোনালোকে ভালকৈ চাব পাৰিব এতিয়া আমি ঠিক একেদৰে বাকি কেটাটো মিলাম এতিয়া আৰু চাওক হালধীয়া নথকা কবাৰ আছে নেকি এইচ পিচ এটোত আছে হালধীয়া এটো থাকিলে নহব এটোতো হালধীয়া আছে এটো থাকিলে নহব ইয়াতে হালধীয়া আছে এটোত ললে হ'ব চাওক এটোত হেউজিয়া আছে আৰু কমলা আছে এটো ললে হ'ব এতিয়া হেউজিয়া জায়গাত লৈ যাব লাগিব এটো গুলপীয়া জায়গাত আছে গুলপীয়া জায়গাত থাকিলে নহব তলত দুইখিনি এনেকৈ ধৰিব
লগাই দিব সেউজীয়া সেউজীয়া জেগাত গুচি গ'ল এতিয়া এই পিচটো ক'ত যাব ইয়াত যাব নে ইয়াত যাব চাওক ভালদৰে চাওক এবাৰ এই পিচটো ইয়াত নাযায় কাৰণ ইয়াত কমলা আছে কিন্তু আমাক ইয়াত কি লাগে গুলপীয়া থাকিলে গ'লে হয় কিন্তু ইয়াত কমলা আছে কাৰণে এই পিচটো আমি যদি ইয়াত লৈ যাওঁ তেতিয়া মিলি যাব চাব এই কমলা কমলা মিলি যাব সেউজীয়া সেউজীয়া মিলি যাব এবাৰ ইয়াত যাবৰ বাবে আপোনালোকে ইফালে নুঘূৰাব ঘূৰাব কোনফালে ইফালে ঘূৰাব কাৰণ ইয়াত যাব ইয়াৰ অপজিটত ঘূৰাব ইফালে ঘূৰাব ইয়াত যাব সেইবাবে এইখিনি উঠাই দিব তাৰপিছত এনেকৈ দিব নমাই দিব এতিয়া চাওক বগাটো আহি গ'ল ওপৰত এতিয়া ফাৰ্ষ্ট লেয়াৰৰ ফৰ্মুলা ব্যৱহাৰ কৰিম সেউজীয়া আছে সেইবাবে এনেকৈ লৈ যাম এনেকৈ এনেকৈ নমাই দিলোঁ চাওক এইটো নিজৰ জেগাত আহি ক'ৰবাত হালধীয়া নথকা আছে নেকি এইটো স্পিচ চাওক এতিয়া হালধীয়া আছে এইটো ল'লে নহ'ব পিছত চাওক এইটোতো হালধীয়া আছে এইটো ল'লেও নহ'ব এইটোতো হালধীয়া এইটোতো হালধীয়া অহ আপোনালোকে হয়তো ভাবিছে যে চাৰিটাতে হালধীয়া আছে এতিয়া মই কি কৰোঁ এইটো এটা এক্সেপশ্যনেল হয় ইয়াৰ বাবে আপোনালোকে কি চাব গোটেইকেইটাত হালধীয়া আছে মানে ইয়াত কোনোবা এটা অমিল হৈ আছে মানে ইয়াত ছেকেণ্ড লেয়াৰটোত এইটো অমিল হৈ আছে চাওক এইটো মানে কেনেকুৱা হৈ আছে এই পিচটো এইটো যদি আমি উল্টাই দিওঁ তেতিয়াহে মিলি যাব এইটো যদি উল্টাই দিওঁ তেতিয়া সেউজীয়া সেউজীয়া ইফালে আহি গ'লে সেউজীয়া সেউজীয়া মিলি যাব গুলপীয়াটো ইফালে আহি গ'লে গুলপীয়া মিলি যাব তাৰে বাবে আপোনালোকে আকৌ নাভাবিব এনেই জাষ্ট ফৰ্মুলাটো এইটো আপোনাৰ ফালে লওক এই পিচটো আপোনাৰ ফালে লওক আৰু এনেই জাষ্ট ছেকেণ্ড লেয়াৰৰ মই যোনটো ফৰ্মুলা এতিয়া মাৰি দিম সেই ফৰ্মুলাটো মাৰি দিয়ক তেতিয়া মিলি যাব মানে এইটো প্ৰথম ওপৰলৈ লৈ আহিব লাগিব চাওক কেনেকৈ দিম এইটো উঠাবৰ বাবে আপোনালোকে ইফালে দিয়ক এইটো এইখিনি ওপৰত উঠাই দিয়ক নমাই দিয়ক এতিয়া ঠিক একেদৰে বগাটো বগা জেগাত লৈ যাওক ফাৰ্ষ্ট লেয়াৰ ফৰ্মুলা এনেকৈ 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 চাওক এই পিচটো ইয়াতে ক'ৰবাত উঠি গ'ল ওপৰত উঠি গ'ল এই আহি গ'ল আৰু ক'ৰবাত চাওক আমি এতিয়া ক'ত আছে এইটো ল'লে এইটোত নাই এইটো নাই এই চাওক এই পিচটো ইয়াত আছিল আমি ওপৰত লৈ আহিলোঁ এতিয়া আমাৰ ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰিম মানে এতিয়া আমি কি কৰিম ইয়াতে গুলপীয়া আছে গুলপীয়া জেগাত লৈ যাম এনেকৈ গুলপীয়া জেগাত লৈ যাম এতিয়া গুলপীয়া জেগাত গ'ল এতিয়া এই পিচটো ক'ত যাব ইয়াত যাব ইয়াততো আছে অলৰেডি মিলি আছে ইয়াত এতিয়া ইয়াত যাবৰ বাবে কি কৰিব অপজিট ছাইডত ঘূৰাব এনেকৈ ইয়াত যাব সেইবাবে অপজিট ছাইডত এনেকৈ ঘূৰাব এতিয়া ইয়াত যাবৰ বাবে এইখিনি ওপৰত উঠাই দিব ইফালে দিব নমাই দিব এতিয়া এই বগাটো কেনেকৈ যাব ফাৰ্ষ্ট লেয়াৰৰ ফৰ্মুলা যোনটো আছিল এতিয়া গুলপীয়া আছে কাৰণে এইটো ইয়াত যাবৰ বাবে ইফালে দিম উঠাই দিম এনেকৈ চাওক এতিয়া আমাৰ ছেকেণ্ড লেয়াৰো মিলি গ'ল চাওক কি ধুনীয়াকৈ মিলি গৈছে ছেকেণ্ড লেয়াৰটো মিলি গৈছে চাওক আপোনালোকে চাব পাৰে ফাৰ্ষ্ট লেয়াৰটো আগতেই মিলাইছোঁ এতিয়া ছেকেণ্ড লেয়াৰটো ধুনীয়াকৈ মিলি গ'ল এতিয়া আমাৰ থাৰ্ড লেয়াৰটো কেনেকৈ মিলাব লাগে তাৰে আমাৰ নেক্সট ভিডিঅ'ত দিম চ' যদি আপোনালোকে আমাৰ এই ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে লাইক কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো কমেণ্ট দিব আৰু যদি যোনবিলাক নতুন ভিউৱাৰ্ছ আছে এইবিলাকে যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি লওক আৰু লগতে ফাৰ্ষ্ট লেয়াৰৰ যোনটো ভিডিঅ' দিছোঁ আমি ইয়াৰ আগৰ ভিডিঅ'টো সেইটো চাই লওক আৰু প্ৰেক্টিচ কৰক যিমান পাৰে সিমান প্ৰেক্টিচ কৰক মানে প্ৰেক্টিচ নকৰিলে এইবিলাক নহ'ব প্ৰেক্টিচ যিমানে কৰে সিমানে ভাল তাৰ কাৰণে ভাল আৰু আজি বিশেষ নকওঁ বাই